দিল্লী এতিয়া বসবাসযোগ্য নহয়। আনকি কৃত্ৰিম বৰষুণৰ পৰীক্ষায়ো সকাহ দিব নোৱাৰিলে দিল্লীক। হয়, দিল্লী এতিয়া বসবাসযোগ্য নহয়। আনকি কৃত্ৰিম বৰষুণৰ পৰীক্ষাতো সকাহ দিব নোৱাৰিলে দিল্লীক। দিল্লী এনচিআৰত প্ৰদূষণৰ মাত্ৰা ভয়াৱহ হৈয়ে আছে। দীপাৱলীৰ পিছৰে পৰা বতাহ বিষাক্ত হৈ পৰিছে। বেছিভাগ অঞ্চলতে একিউআইৰ মাত্ৰা ৩০০ৰো অধিক হৈছে। উশাহ নিশাহৰ সমস্যাত ভুগি আছে দিল্লীৰ জনতা। আৰু প্ৰশাসনে সাৱধানতা হিচাপে গ্ৰুপ 2ৰ অধীনত কেইবাটাও নিষেধাজ্ঞা কাৰ্যকৰী কৰিছে, য'ত নেনো BS6 বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে যদিও বায়ুৰ গুণাগুণ অতি দুৰ্বল শ্ৰেণীত আছে। ক'ত AQI কিমান? 29 অক্টোবৰৰ পুৱাৰ ভাগত দিল্লীৰ বহু অঞ্চলত বায়ুৰ গুণাগুণ অতি নিম্নগামী হোৱা দেখা গৈছিল। ৱাজিৰপুৰত 327, পুছাত 297, সদীপুৰত 253, মুণ্ডকাত 315, অশোক বিহাৰত 301, দাৰগাহ ছেক্টৰ 8ত 308, ৰোহিণীত 320 আৰু চিৰিগড়ত 326টা AQI ৰেকৰ্ড কৰা হৈছে। এই তথ্যসমূহে স্পষ্টভাৱে ইংগিত দিয়ে যে দিল্লীৰ প্ৰায় সকলো ঠাইতে বায়ুৰ গুণাগুণ বিপদজনক মাত্ৰাত উপনীত হৈছে। প্ৰদূষণ আৰু ধূলিৰ এটা স্তৰেও পোৱা দৃশ্যমানতা হ্ৰাস কৰিছিল, যাৰ ফলত পথচাৰী আৰু মটৰচাইকেল আৰোহী উভয়ৰে বাবে অসুবিধাৰ সৃষ্টি হৈছিল।